আজি হল আমাৰ নহিৰা গাঁৱৰ সকলোৰে প্ৰিয় উৎসৱ জগদ্ধাত্ৰী পূজা আৰু আজি নৱমী সকলোৰে ঘৰৰ নিচিনা আমাৰ ঘৰতো আহিব আজি বহুত আলহী তাৰে ভিতৰত মোৰ লগ কেইটাও ভবা নাছিলো যে আহিয়ে ইহঁতে কৰিব উৎপাত ই বেয়া কৰিলে আমাৰ গিটাৰটো অতিথি দেৱ ভৱ মাত্ৰ এই লাইনটোৰ কাৰণে ইয়াক মই একো নকলো তাৰ পিছত বহুদূৰ খোজকাঢ়ি মানে 3 মিনিট খোজকাঢ়ি আমি পাই গলো পূজাস্থলী নৱমীৰ দিনা এটা বিশেষ কাৰ্যসূচী পালন কৰা হয় যাক আমি আমাৰ ভাষাত বেং ঘূৰোৱা বুলি কওঁ যিটো চোৱাৰ কাৰণে মানুহৰ ভিৰ বহুত বেছিয়ে হয় কেতিয়াবা ড্ৰোন থাকিলে আপোনালোকক ভালকৈ দেখুৱা আৰু এইটো হল পূজাৰ ডেকাদল যাৰ জোচ অলৱেজ অন হাইত থাকে হাই জোচ দেখি আমিও অলপ খোজকাঢ়ি দোকানবিলাক ঘূৰিলো আৰু এখন কিতাপৰ দোকানত দেখিলো সৰু পকেটত ভৰাব পৰা হনুমান চালিচা পিছত ময়ো সেইখন কিনি ললো খালী চকী দেখি আমিও ভাবিলো যে ইয়াত অলপ বিৰাজমান কৰা যাওক আৰু ৰাতি কৰা হয় মাৰ আৰতি যিটো চাই খুবেই ভাল লাগে ভাল মানে ভক্তিমূলক এটা ভাৱ আহে আৰু শেষত সকলোৱে এখন এখন মিঠা পান খাই ঘৰলৈ আহিলো